নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুযায়ী আমি যদি মানি বেগত কিছুমান বস্তু ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ কেতিয়াও টকাৰ অভাৱ নহ'ব আৰু মানি বেগটো সদায় টকাৰে ভৰপূৰ হৈ থাকিব। বন্ধু বান্ধৱীসকল যদি আপোনালোকে বিশ্বাস কৰে অৰ্থাৎ আমাৰ ধৰ্মশাস্ত্ৰত এষাৰ কথা আছে যে বিশ্বাসে মিলয় হৰি, তেতিয়াহ'লে আপোনালোকে এইকেইটা কাম কৰি চাওক। বন্ধু বান্ধৱীসকল প্ৰথম কথাটো হৈছে আপোনালোকে যদি মানি বেগত কেইটামান চাউল ৰাখি দিয়ে তেতিয়াহ'লে আপোনাৰ কেতিয়াও টকাৰ অভাৱ নহ'ব আৰু আপোনাৰ মানি বেগ সদায় টকাৰে ভৰপূৰ হৈ থাকিব। বন্ধু বান্ধৱীসকল দ্বিতীয় বস্তুটো হৈছে পদুম ফুলৰ গতি। বন্ধু বান্ধৱীসকল পদুম ফুলৰ গুণাগুণ আৰু মহত্ব আপোনালোকে সকলোৱে জানে। পদুম ফুলক যিহেতু শতদল বুলিও কোৱা হয়, মা লক্ষ্মী পূজা আৰু নাৰায়ণ পূজাত ব্যৱহাৰ কৰা হয় পদুম ফুল। সেইকাৰণে বন্ধু বান্ধৱীসকল আপোনালোকক কৈছোঁ যে আপোনালোকে মানি বেগত পদুম ফুলৰ গতি ৰাখকচোন, তাৰ ফল আপোনালোকে নিশ্চয় দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল মানি বেগত ৰাখিবলগীয়া 3 নম্বৰ বস্তুটো হৈছে আহঁত গছৰ পাত। বন্ধু বান্ধৱীসকল পূৰ্ণাংগ আহঁত পাত এটা ছিঙি আনি আপোনাৰ মানি বেগত ভালদৰে থৈ পাতটো ভালদৰে থৈ ৰাখিব। বন্ধু বান্ধৱীসকল আহঁত পাতটো ছিঙোতে কিন্তু এটা কথা মনত ৰাখিব যে ৰবিবাৰ দিনটোত আহঁতৰ পাত নিছিঙিব। বন্ধু বান্ধৱীসকল আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।